বাথৌ মহাসভাৰ যুৱ সংগঠনৰ পঞ্চমখন সেমিনাৰ এই অঞ্চলত অনুষ্ঠিত কৰাৰ বাবে গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে মই সকলোকে আদৰণি জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি এই স্থানক এক পবিত্ৰ স্থানলৈ ৰূপান্তৰ কৰিছে। ইয়াত উপস্থিত থকা সকলোলৈকে আমি সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। গোলাঘাট সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চল আৰু এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত বসতি স্থাপন কৰি আহিছে। বিশেষভাৱে 1950 চনত যেতিয়া বৰ ভূমিকম্প হৈছিল সেইখিনি সময়ত কোকৰাঝাৰ বা অন্যান্য অঞ্চলৰ পৰা বহুতো বড়ো সম্প্ৰদায়ৰ লোকে এই অঞ্চলটোলৈ আহিছিল আৰু তেখেতে সীমান্তৰ প্ৰহৰী হিচাপে আজিও এই অঞ্চলটোত বিকাশৰ কাৰণে কাম কৰি গৈছে। আৰু সেইবাবে বিশেষভাৱে আপোনালোকে দেখিছে যে মোৰ সমষ্টিৰ দুখন গাঁও পঞ্চায়ত সীমান্ত আৰু চিচুপানী এই গাঁও পঞ্চায়তখনত যথেষ্টখিনি বড়ো অধ্যুষিত অঞ্চল। ইয়াত বড়ো জনগোষ্ঠীৰ আমাৰ ভূমিপুত্ৰ লোকসকল আছে আৰু তেখেতসকলে স্বকীয় মৰ্যাদাৰে নিজৰ জনগোষ্ঠীটোৰ যি পৰম্পৰা যি সংস্কৃতি সেইখিনি ভাষা ৰক্ষা কৰিবৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰি আছে। আৰু মই ৰাজনৈতিকভাৱে এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰিছোঁ। সকলো সময়তে তেখেতসকলৰ সুখৰ দুখৰ ভাগিদাৰ হ'বৰ কাৰণে চেষ্টা কৰিছোঁ। এটা সময়ত এই অঞ্চলটোৰ বহুতো সমস্যা আছিল, কিন্তু আজি এই লোকসকলৰ সমন্বিত প্ৰচেষ্টাত আমি সকলোৱে মিলি আজি সীমান্তৰ এই দৈয়াং পঞ্চায়তৰ আমি সকলোৱে আজি এটা উন্নয়নমুখী এটা যাত্ৰালৈ আমি আগবাঢ়ি গৈছোঁ। আৰু বিশেষভাৱে ইয়াত উপস্থিত থকা ডাক্তৰ মংগল সিং হাজোৱাৰী ডাঙৰীয়াৰ পৰা মই তেখেতসকলৰ বাথৌ মহাসভাৰ যি মূল উদ্দেশ্য কিছু হ'লেও মই জানিব পাৰি সঁচাকৈ আজি মই নিজকে গৌৰৱান্বিত উপভোগ কৰিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ 5000 বছৰীয়া যি সভ্যতা আৰু সংস্কৃতি সেই সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। আৰু সেই উদ্দেশ্যৰে আগত ৰাখি পেলাই 1992 চনৰ 16 মে'ত গুৱাহাটীত বাথৌ মহাসভাই জন্ম লাভ কৰিছিল। যে এনেকুৱা এটা অনুষ্ঠান যদিও ধৰ্মীয় এই অনুষ্ঠানটো কিন্তু ধৰ্মৰ জৰিয়তে গোটেই সমাজখনক একত্ৰিত কৰিবৰ কাৰণে বান্ধি ৰাখিবৰ কাৰণে তেখেতসকলে যি এক প্ৰয়াস কৰিছে মই বিধায়িকা হিচাপে বা অসম চৰকাৰ এগৰাকী প্ৰতিনিধি হিচাপে তেখেতসকলৰ এই প্ৰচেষ্টাক মূৰ দোৱাইছোঁ। কাৰণ আজি আমাৰ সমাজখনত বহুতো প্ৰত্যাহ্বান আহিছে আৰু সেই প্ৰত্যাহ্বানবিলাক আমিও সময়ে সময়ে গ্ৰহণ কৰাটো উচিত। আজি মই যিহেতু বহুত ধৰ্মৰ কথা ক'ব নিবিচাৰোঁ বা নিজেও মই ইমান জ্ঞান আছে বুলি মই নাভাবোঁ, তথাপিও ধৰ্ম মানে মই ভাবোঁ যে মোৰ দৃষ্টিত ধৰ্ম হৈছে এটা সামাজিক বান্ধোন। আমি যিয়েই নকৰোঁ লাগিছে আমি আমাৰ নিজৰ জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে আমি যেনেকুৱা ধৰণৰ বৃত্তি গ্ৰহণ নকৰোঁ কেলেই, কিন্তু সমাজখন ধাৰ্মিক হ'ব লাগিব। আজি সমাজখন আধ্যাত্মিক হ'ব লাগিব। আজি ধাৰ্মিক সমাজ এখন হ'লেহে সেই সমাজখন আগবাঢ়ি যাব পাৰে। আৰু সেইকাৰণে ধৰ্মক আমি সকলো সমাজেই গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি আমাৰ হিন্দু ধৰ্মই বিশাল যি প্ৰাচীন হিন্দু ধৰ্ম আছিল এই বিশাল হিন্দু ধৰ্মই আজি সেই বাণীকে কঢ়িয়াই আহিছে। আৰু হিন্দু ধৰ্মৰ প্ৰধান যিটো মূল মন্ত্ৰ আছিল সেইটোৱে হৈছে যে বসুধৈৱ কুটুম্বকম। তাৰমানে কি গোটেই বিশ্বই এটা পৰিয়াল। আৰু এই সাৰ্বজনীন দৃষ্টিভংগীৰে আজি হিন্দু ধৰ্ম আগুৱাই গৈছে। আজি ভাৰতবৰ্ষৰ হিন্দু ধৰ্ম আমি আজি যদি ভাৰতবৰ্ষৰ শতকৰা মানে গৰিষ্ঠ সংখ্যক মানুহে আমি হিন্দু ধৰ্মৰ ধৰ্মাৱলম্বী আমি লোক। আৰু হিন্দু ধৰ্মই আচলতে আমাৰ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি কঢ়িয়াই লৈ গৈছে। আৰু সেইকাৰণে গোটেই বিশ্বতে আমি হিন্দু ধৰ্মৰ যিটো ধৰ্মৰ ধৈৰ্য্য এই ধৈৰ্য্যক আমি অধিক শক্তিশালী কৰিব লাগিব। আজি আমি সকলোৱে এটা পৰম শক্তিক বিশ্বাস কৰোঁ আৰু সেই শক্তিয়ে হৈছে ঈশ্বৰ। ঈশ্বৰৰ ৰূপ আছে নে নাই আমি নাজানো,
আৰু সেই ঈশ্বৰক এক পৰম শক্তিক কোনোবাই সাকাৰ হিচাপে আমি তেওঁক নিজৰ চকুলে আনিছোঁ, এজন মানুহৰ ৰূপত কল্পনা কৰিছোঁ। আৰু সেইকাৰণে হিন্দু ধৰ্মৰ মানুহবিলাকে, গৰিষ্ঠ সংখ্যক মানুহবিলাকে এজন সাকাৰ ৰূপত যেতিয়া আমি ভগৱানক বিচাৰোঁ তেতিয়া আমি কৃষ্ণ বুলি কওঁ। আমি কৃষ্ণক আমি সাকাৰ ৰূপত দেখিছোঁ। কৃষ্ণক একেবাৰে বাল্যকালৰ পৰা আমি কৃষ্ণক আমি কল্পনা কৰোঁ যদি কৃষ্ণৰ শিশুকালৰ ৰূপ দেখিছোঁ, শিশু কৃষ্ণ, যুৱকৰ সময়ত যুৱক কৃষ্ণ, কৃষ্ণৰ একেবাৰে মানে যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল শ্ৰীকৃষ্ণক এজন যোদ্ধাৰ ৰূপত আমি দেখিছিলোঁ। তেনেধৰণৰ সাকাৰ ৰূপত শ্ৰীকৃষ্ণ। যেতিয়া আমি নিৰাকাৰ ৰূপত চাওঁ ভগৱানক তেতিয়া নিৰাকাৰ ৰূপত হৈছে ব্ৰহ্ম। আৰু সেইকাৰণে বহুতো লোকে, হিন্দু ধৰ্মী লোকে ব্ৰহ্মক পূজা কৰে। ব্ৰহ্ম পৰম ব্ৰহ্ম, অতি শক্তিশালী ব্ৰহ্ম। এতিয়া ব্ৰহ্মৰ আমি বুলি ক'লে আমি তিনিটা ৰূপ আমি দেখিবলৈ পাওঁ। আমি বিষ্ণু ৰূপত আমি ব্ৰহ্মক চাওঁ, আজি আমি শিৱৰ ৰূপত আমি দেখিছোঁ, নিৰাকাৰ ব্ৰহ্মৰ ৰূপত আমি দেখিছোঁ। গতিকে আমি হিন্দু ধৰ্মী লোকসকলে সূৰ্য পূজা কৰি আহিছোঁ। আৰু মই যিটো বুজি পাইছোঁ যে বাথৌ যিটো ধৰ্মাৱলম্বী যিসকল লোক আছে সেইসকলে সিজু গছৰ পূজা কৰে। মই যেতিয়া মোৰ সমষ্টিৰ বাথৌ ধৰ্মাৱলম্বী লোকসকলৰ মই মন্দিৰলৈ গৈছোঁ বা তেওঁলোকৰ ঘৰসমূহলৈ গৈছোঁ, সকলোৰে ঘৰত এজোপা সিজু গছ থাকে। তেতিয়া মই সুধিছিলোঁ যে আপোনালোকে এই গছজোপা কি কৰে? বোলে গছজোপা আমি পূজা কৰোঁ। তাৰমানে আমাৰ যিটো হিন্দু ধৰ্মৰ প্ৰাচীন যিটো আমাৰ প্ৰথা আছিল যে গছ পূজা কৰা, যে বাথৌ ধৰ্মী লোকসকলে গছৰ জৰিয়তে, সিজু গছৰ জৰিয়তে তেওঁলোকে পৰম ব্ৰহ্মক পাবলৈ ইচ্ছা কৰে। সকলোৰে অন্তৰত আত্মা আছে। আমি জানো যে আত্মাৰ মৰণ নাই, আমি সকলো মানুহে জন্মগ্ৰহণ কৰিছোঁ, কিন্তু আমাৰ মৃত্যু যেতিয়া হয় সেই মৃত্যুটো হৈছে শৰীৰৰ মৃত্যু, কিন্তু আত্মাৰ মৃত্যু নহয়। আমি এটা আত্মাৰ পৰা এটা পোচাকটো যেনেকৈ সলনি কৰোঁ, মৃত্যু মানে হৈছে আত্মাই এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ ধাৰণ কৰে। কিন্তু তেনেধৰণে মানুহে কিমান জন্মগ্ৰহণ কৰে জানেনে? যে এজন মানুহে মানুহ হিচাপে আমি 65,000, হিন্দু ধৰ্ম মতে 65,000 বাৰ আমি জন্মগ্ৰহণ কৰোঁ। আৰু সেই জন্মগ্ৰহণ প্ৰত্যেকবাৰতে মানুহ নহয়, কেতিয়াবা হয়তো কীট পতংগ হিচাপে জন্মগ্ৰহণ কৰিব পাৰোঁ। এনেকুৱা ধৰণে মানুহৰ এটা আত্মাই জন্মগ্ৰহণ কৰে 65,000। আৰু সেইকাৰণে আমি কি ভাবোঁ যে প্ৰভু আৰু আমাক 65,000টা জন্মগ্ৰহণ আমাক দিব নালাগে। আমি এতিয়া আত্মাৰ পৰা পৰমাত্মাৰ লগত মিলন হৈ আমি মোক্ষ লাভ কৰিব পাৰোঁ। সেইকাৰণে হিন্দু ধৰ্মৰ শেষৰ কথাটো হৈছে মোক্ষ লাভ কৰা। আৰু মোক্ষ লাভ কেতিয়া নকৰে? যেতিয়া আৰু পুনৰ জন্ম, মানে আমি আৰু মানুহৰ শৰীৰত জন্ম লাভ কৰিব নালাগে। সেইকাৰণে বাথৌ ধৰ্মী লোকসকলে হয়তো নিজৰ আত্মাৰ লগত পৰমাত্মাৰ মিলনৰ কথা কল্পনা কৰে। আৰু পৰমাত্মাৰ লগত যেতিয়া আমাৰ মিল হ'ব তেতিয়া আমি মোক্ষ লাভ কৰিম। কিন্তু আমিতো সাধাৰণ মানুহ, আমাৰ মোক্ষ লাভ কৰাটো ইমান সহজ কথা নহয়। আমাৰ কাম আছে, ক্ৰোধ আছে, লোভ আছে, মোহ আছে, এইবিলাকৰ বশৱৰ্তী হৈ আমি বিভিন্ন ধৰণৰ আমি কাম কৰোঁ। কিন্তু আমাৰ সকলোৰে যিসকলে মানে ধৰ্মক বিশ্বাস কৰে তেওঁলোকৰ এটাই কথা যে আমাক 65,000 বাৰ আমি জন্ম লাভ কৰিব নালাগে। আৰু সেইখিনি কৰিবলৈকে আচলতে আমি ভাল কৰ্ম কৰিব লাগিব। আমাৰ হিন্দু ধৰ্মতে বিশ্বাস আছে যে আমি এই মানে জীৱনতে যদি ভাল কৰ্ম কৰোঁ তেতিয়া ভৱিষ্যতে আৰু ঠিক মানে কৰ্মফল আমি ভোগ কৰিব নালাগে। সেইকাৰণে মই আশা কৰিছোঁ যে বাথৌ জন্মৰ যিসকল লোকে আমি বিশ্বাস কৰোঁ, আজি আমাৰ প্ৰায় 80% যিসকল আমি বড়ো ধৰ্মাৱলম্বী বা বড়ো জনগোষ্ঠীৰ লোকসকল আছোঁ, আমি দেখিছোঁ যে প্ৰায় 80-90% আমি বাথৌ ধৰ্মত বিশ্বাস কৰোঁ। সেইসকলে এখন সুন্দৰ সমাজ তৈয়াৰ কৰিবৰ কাৰণে আজি বাথৌ মহাসভাই প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁলোকৰ এই প্ৰচেষ্টাক আমি সঁচাকৈ শলাগ লৈছোঁ। আৰু মই বিধায়িকা হিচাপে মই তেওঁলোকক আহ্বান জনাইছোঁ যে আমাৰ গোলাঘাট জিলাৰ যিসকল বাথৌ মহাসভাৰ যিসকল ব্যক্তি আছে ইয়াৰ তেওঁলোকৰ আঞ্চলিক সেইসকলৰ লগত আমি কথা পাতিব, মই নিজে কথা পাতিব বিচাৰোঁ। আৰু তেওঁলোকৰ যিখিনি সমস্যা আছে প্ৰচাৰৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে যদি সেইখিনি আমি সকলোৱে মিলি সমাধান কৰিব পাৰোঁ তেতিয়াহ'লে আমি আশা কৰোঁ যে ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ সম্প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্টখিনি মানে সম্প্ৰসাৰণ কৰিবৰ কাৰণে সুবিধা হ'ব। মই বিশেষ নকওঁ, পুনৰবাৰ সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ যে আপোনালোকে ধৰ্মৰ প্ৰচাৰৰ কাৰণে যি সজ আপোনালোকে প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেই প্ৰচেষ্টাৰে সমাজখনক ধৰ্মৰ জৰিয়তে যি একতাৰে বান্ধোনেৰে আপোনালোকে সমাজখন আগবঢ়াই লৈ গৈছে, সেই প্ৰচেষ্টাত আমি সকলোৱে চামিল হওঁ। আৰু শেষত পদ্মশ্ৰী মংগল সিং হাজৰিকা ডাঙৰীয়াই মোক এটা কথা কৈছিল যে তেখেতসকলৰ ইয়াৰ যিসকলৰ গোলাঘাটৰ যিসকল মানে প্ৰচাৰক আছে তেখেতসকলে গুৱাহাটীত যাবলৈ কিছু অসুবিধা হয়, তাৰ কাৰণে এখন গাড়ীৰ কথা কৈছিলে। মই নিজে বিধায়িকা হিচাপে তাৰ দায়িত্ব লৈছোঁ, তেওঁলোক মোৰ ওচৰলৈ আহিব, আমি যিমান পাৰোঁ এখন
বাহন তেওঁলোকক মই মোৰ ফালৰ পৰা মই নিজে এখন বাহন তেওঁলোকক প্ৰদান কৰিম। এইটো এটা সৰু এটা তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধাৰে। বাকীখিনি অন্যান্যভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই যেতিয়া কথা পাতিছিলোঁ তেতিয়াও তেখেতে কৈছিল যে আমাৰ এই বাথৌ মহাসভাৰ জৰিয়তে গোটেই সমগ্ৰ ৰাজ্যখনতে বা বাহিৰতো আমি তাৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ কাৰণে আমি আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে। গতিকে মই বিশেষ নকওঁ। পুনৰবাৰ আপোনালোকে বিভিন্ন স্থানৰ পৰা ইয়াত আহি উপস্থিত হ'ল। এই সীমান্তৱৰ্তী অঞ্চলত আমি কি পাইলোঁ কি নাপাইলোঁ আমি নাজানো। তথাপিও আপোনালোকে প্ৰচাৰৰ কাৰণে সম্প্ৰসাৰৰ কাৰণে ৰাইজৰ আপোনালোকে যিখিনি ইয়ালৈ ওচৰলৈ আহিছে তাৰ কাৰণে পুনৰবাৰ বিধায়িকা হিচাপে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ নতুন বছৰ সকলোৰে কাৰণে মংগলময় হওক। প্ৰভুৱে সকলোকে আমাক মংগলময় কৰক। এইখিনি কথাৰে পুনৰবাৰ সকলোকে মোৰ কৃতজ্ঞতা মোৰ শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ ক'বলৈ এইখিনি মাত্ৰে সামৰণি মাৰিছোঁ। ধন্যবাদ।